বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক সাংস্কৃতিক শোভাযাত্ৰাক লৈ এবাৰ উত্তাল হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ। এই মুহূৰ্তত দিবলৈ ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী 18 মাৰ্চ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মুছলমান সম্প্ৰদায়ৰ বেশভূষাৰে দুজন ব্যক্তিক আৰক্ষীৰ পোছাকত এজন ব্যক্তিয়ে ৰছীৰে বান্ধি নি আচলতে কি সংস্কৃতিৰ প্ৰদৰ্শন কৰিব বিচাৰিছে, মুছলমান সম্প্ৰদায়টোক অপৰাধী হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে নেকি? এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশিক ৰাব্বানী। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ সবাতোকৈ ডাঙৰ খবৰ। এবাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশিক ৰাব্বানীয়ে। দুদিন আগত আমি সামাজিক মাধ্যমৰ জৰিয়তে এটা ভিডিঅ' পাইছিলোঁ যে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ এটি সাংস্কৃতিক শোভাযাত্ৰাত মুছলিম ল'ৰা দুজনৰ লগত দুজনী মহিলা মানুহ দি পেলাই এক সাংস্কৃতিক শোভাযাত্ৰাত এটা প্ৰগ্ৰাম দেখুওৱা হৈছিলে। তাত মুছলমানসকলক অপৰাধী সজোৱাৰ এটা নজিৰ দেখা গৈছে। আচলতে কি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাৰ তত্ত্বাৱধানত এই সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে তাৰ এটা আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। কাৰণ মুছলমান সমাজক জনমানসত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে। কাৰণ আমি গৰিহণা দিছোঁ মুছলিম ছাত্ৰ সন্থাই, ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। কাৰণ ইয়াৰ কি ছাত্ৰ সমাজৰ দ্বাৰা পৰিচালিত হৈছিল নে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কোনোবা প্ৰবক্তাৰ দ্বাৰা এই সাংস্কৃতিক শোভাযাত্ৰা নিয়ন্ত্ৰণ কৰা হৈছিল? গতিকে আমি জানিব বিচাৰিছোঁ, ইয়াৰ এটা স্পষ্টীকৰণ দিব লাগে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে। কাৰণ এয়া মুছলমান সমাজক জনমানসত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে, মুছলমানক অপৰাধী সজোৱা হৈছে। কাৰণ আমি দেখা পাই আছোঁ যেন বিভিন্ন সময়ত দেখা গৈ আছে যেন আজি অসামাজিক কাৰ্যকলাপসমূহত বিভিন্ন সময়ত কিছুমান বাধা আহি পৰে। গতিকে এই ক্ষেত্ৰত মুছলমান মানেই কি অপৰাধী নেকি? আজি এটা উচ্চ শিক্ষাৰ অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়, তাত যদি এটা নিম্ন মানসিকতাৰ কাম কৰে তাক আমি গৰিহণা দিছোঁ। গতিকে আমি BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো ইয়াৰ এটা হস্তক্ষেপ দাবী বিচাৰিছোঁ। লগতে আমাৰ শিক্ষামন্ত্ৰীৰো এটা হস্তক্ষেপ দাবী বিচাৰিছোঁ। কাৰণ মুছলমান সমাজক জনমানসত প্ৰতিপন্ন কৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? গতিকে অতি শীঘ্ৰেই সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথাই মুছাই কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। সমাগত নিৰ্বাচন, এইটো নিৰ্বাচন যিহেতু শিক্ষিত সমাজৰ দ্বাৰা এইখন সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হৈছে, ইয়াত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব নালাগে। কিন্তু তথাপিও ইয়াৰ এটা ৰহস্য পোৱা গৈ আছে যেন হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰি এটা ৰাইট সৃষ্টি কৰা তেওঁলোকে চেষ্টা কৰি আছে নেকি এটা অপশক্তিয়ে। গতিকে সেই অপশক্তিসকলক নস্যাৎ কৰিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ।